हेलो फ्रेंड्स वेलकाम बैक टू माई चेनेल आपनालोकर बारे एटा भाल खबर आछे मैं एमाह पूर्वे अर्थात जोआ 30 जुलाई तारिखे एखन भिडिओ दिसिलु भिडिओखনত आसिल टार्गेट 32,689 वैकेंसी न्यू वैकेंसीत और वैकेंसीबोरत मैं कैटेगरी वाइज आपनालोकर लगत डिसकास करिसिलु तार भितरत ग्रेड 3 और ग्रेड 4 कथा কৈছিলু जे एकांश प्रार्थी आछे जिসকले एके नम्बरे पाइছে যদিও पोस्ट फिलआप होवार बारे तिहतर नामबिलाक पाब्लिश हुआ नाई किन्तु वार्टिंग लिस्टत आछे और हेतु मुख्यमंत्री महोदय निजेও কৈছে और तेनेका क्षेत्रते আজি हठात्কৈ एटा लिस्ट पाब्लिश हो गल वार्टिंग लिस्ट एतिया फाइनल लिस्टत आहि गल और अलरेडी आपनालोকক एकटु दि दिसे ग्रेड 3 और ग्रेड 4 क्षेत्रत एकांश प्रार्थीर नाम आहि गइसे और याते लिखा आछे द एडिशनल लिस्ट ऑफ सेलेक्टेड कैंडिडेट्स recommended by state level recruitment commission class 3 and 4 for appointment in different departments of government of Assam ইয়াতে মানে কি কৰিছে লিস্টটো পাবলিশ কৰাৰ পিছত ইয়াতে লিখা আছে গ্ৰেড 3 পোষ্ট গ্ৰেড 4 পোষ্ট পেপাৰ 1 PB 3900 और ग्रेड 4 पोस्ट पेपार 2 PB 3900 प्रथमे अपनार ग्रेड 3 पोस्टत नतुनকৈ 59 जनर नाम उल्लेख आछे यात और हिहतर निजर नाम दिया नाइ जदिও रोल नम्बरবোৰ দিয়া আছে और সেই নম্বৰবোৰ মিলাই চাব পাৰিব কাৰোবাৰ কাৰণে বহুত ভাল আৰু তাৰ পিছত গ্ৰেড 4 পোষ্টৰ পেপাৰ 1 আৰু এটো আপোনাৰ ক্লাস 1 পৰা 8 লকে গ্ৰেড 4 পোষ্ট পেপাৰ 2 টু ক্লাস 10 লকে দিয়া আছিল গতিকে গ্ৰেড 4 টোটাল পাবলিশড হৈছে 455 জন গ্ৰেড 3 আছিল আপোনাৰ 59 জন আৰু গ্ৰেড 4 লিষ্টত আছে ইয়াত 455 জন টোটাল আপোনাৰ 514 জনৰ নাম ইয়াতে উল্লেখ আছে গতিকে যিসকলে डाउनलोड কৰিব পৰা নাই কমেন্ট বক্সত জনাব বন্ধুসকল যদিও আমি ওয়াটিং লিস্ট বুলি ভাবো কিন্তু এইটো আসলতে এডিশনাল লিস্ট হয় কিয়নো যেহেতু একে নম্বৰৰে সবেই ইয়াতে একে নম্বৰ পাইছিলে গতিকে একে নম্বৰৰ ভিতৰত পোষ্ট মানে ফিলআপ হোৱাৰ বাবে একাংশ বাদ পৰি গৈছিলে গতিকে ইয়াক আমি এডিশনাল লিস্ট বুলি ক'ব পাৰিম অতিৰিক্ত এখন তালিকা और वाइटिंग लिस्ट তেতিয়া কোৱা হ'ব যদি তাতকৈ কিবা কম নম্বৰ থাকে গতিকে একে নম্বৰ বহুত কেজনে পাই পাস কৰিছিলে তাৰ ওপৰত ভিত্তি কৰি এক্সট্ৰা যেতিয়া পোষ্ট মানে ভ্যাকেন্সি উলাব তাৰ ভিতৰত ভিত্তি কৰি লিষ্টখন উলোৱা হ'ব বুলি আগতে মুখ্যমন্ত্ৰী মহোদয় কৈছিলে গতিকে এনেকুৱা এটা খবৰৰ কাৰণে আপোনালোকক অভিনন্দন জনাইছো এনেকুৱা ভাল যিসকলৰ লিষ্টত নাম আহিছে তেসকলক মানে অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে অনাগত দিনত নিজকে ভালকৈ প্ৰিপাৰেচন কৰক ইয়াৰ আগতে বহুত ভ্যাকেন্সি আছে লগতে শিক্ষাৰ হতে নাইবা ক্ৰিয়াৰ হতে জড়িত প্ৰতিটো বিষয়ৰ আগতীয়াকৈ আপডেট পাবলৈ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব